যে অসম পুলিচক লাগে আফচোচ লাগে অসম পুলিচ মানে বৰ দুৰ্ভাগ্যৰ কথা। অসম পুলিচৰ পৰা এনেকুৱা সহায় নাপাওঁ আমি। মানুহ দুখী অৱস্থাত অহাৰ পাছত দুখীয়ে যদি শাস্তি নাপায় এইটো বা আফচোচ লাগে। আমি আজি বাইদেউৰ সম্পৰ্কত আমি বৰবাৰী থানালৈকে আহিছিলোঁ, কিন্তু ছাৰে আজি মাতিছিল। আমাক মাতাৰ পাছত ছাৰে কিবা এটা মীমাংসা কৰিম বুলি আমাক ৰখাই থৈ দিছে। ৰখাই থকাৰ পাছত যিজন মানুহক দুদিন আগত বিচাৰি গৈছে, তাৰ মোবাইলৰ লোকেশ্যন ওলাই কিনে লোকেশ্যন মতে মানুহ বিচাৰি গৈছে। সেইজন মানুহ নিজে অহাৰ পাছতো আজি এইখিনি অৱস্থাত ইয়াৰ পৰা জাগাৰ পৰাই সিহঁতে দুজনক ইয়াৰ পৰা পঠাই দিছে। পঠাই দি কিনে আমাক কৈছে আপোনালোকে বহক। আমাৰতো দোষ নাই, আমাক যাব দিব লাগে যদি ৰুল মতে। আৰু আনি কিনে ধুনীয়াকে ছাৰে এতিয়া কি কৰিছে, বহাই থৈ কিনে লাহে তাক এতিয়া গুচি যাব পাৰিছে ঘৰলৈকে। পুলিচজনৰ নাম কৃষ্ণকান্ত হালৈ। তেখেতে আমাক মিলা মিছা কৰিম বুলি বাৰে বাৰে কৈছে। আমি মিলা মিছা নকৰাৰ কাৰণে সিহঁতক যাব দিছে ঘৰলৈকে। বাইদেউ মোবাইলত সিহঁতে গ্ৰুপ খুলিছে, গ্ৰুপটোৰ এড মেম্বাৰ হৈছে মহিদুল ইছলাম মহিদুল। আৰু সি কেইজনমান ল'ৰালৈ কিন্তু গ্ৰুপটো খুলি কিনে এনেকুৱা এটা বেয়া ভিডিঅ' ভইচ ৰেকৰ্ডিং ফটো কি ক'ম মানুহক বুজাব নোৱাৰি। এনেকুৱা বেয়া কাক কম কেনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা বেয়া ভিডিঅ'। এতিয়া সেই সংক্ৰান্তত এতিয়া বাইদেউৰ ঘৰতো এতিয়া এটা অশান্তিৰ সৃষ্টি হৈছে। অশান্তিৰ সৃষ্টি হোৱাৰ লগে এতিয়া বাইদেউ সেইখন ঘৰত কেনেকৈ থাকিব। আজি বাইদেউৰ ঘৰত কেনেকুৱা জ্বলন্ত ঘৰ কাজিয়া এতিয়া বাইদেউ ক'ত থাকিব, কি কৰিব। এতিয়া সেই আছামিৰে দিছে, আছামি ঘৰতে পাইছে এতিয়ালৈকে। এজাহাৰটো দিয়া নাই। সেই এজাহাৰৰ ক্ষেত্ৰত কৈছিল আমি মিলা মিছা কৰিম। মিলা মিছা কৰিম বুলি আমিও কৈছো ঠিক আছে যদি মিলা মিছা কৰে। ছাৰে কৈছে, কৃষ্ণকান্ত ছাৰে কৈছিল মিলা মিছা কৰিম বুলি কৈছিল। কিন্তু মিলা মিছা নকৰে, কিন্তু হয়তো ছাৰে মিলা মিছা হৈছে, সিহঁতৰ আমি বুজি নাপাওঁ। আমাক মিলা মিছা কৰা নাই। এতিয়া সন্দেহ কি এতিয়া হয়তো সিহঁত সেই ছাৰে মোৰতো সন্দেহ এটা হয়, মই হয়তো ছাৰে সিহঁতৰ কিবা এটা মিলা মিছা হৈছে, যাৰ কাৰণে আজি আছামি ইয়াৰ পৰা যাব লগা বাধ্য হৈছে। ছাৰ মোৰ লগত কোনোবাই গ্ৰুপ খুলিছে, মহিদুল আলীয়ে গ্ৰুপ খুলি কিনে মোৰ তাতে বেয়া বেয়া ফটো পঠাই, ভিডিঅ' পঠাই আৰু মেছেজ পঠাই। আৰু মোক মাতিব, তোমাৰ মালিকে নাই, জমিৰ আলী নাই, ইয়াতে আহা, মই ইয়াতে ৰখি আছো, তোমাক 200 টকা পঠাই দিম, তুমি ইয়াতে আহা। গ্ৰুপটো মহিদুল আলীয়ে খুলিছে, হোৱাটছআপ গ্ৰুপ। ছাৰ তেওঁলোকে কৈছে মোক বহুত 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 মুঠতে বেয়া বেয়া ভাষা কৈ বহুত মেছেজ পঠাই দেই, বহুত বেয়া বেয়া লেতেৰা লেতেৰা ভিডিঅ' পঠাই দেই, বহুত ফটো পঠাই দিয়ে। তাৰ কাৰণে মোৰ ঘৰত বহুত অশান্তি হৈছে। বহুত মুঠতে আৰু ঘৰত এনেকুৱা জুই জ্বলি আছে, মই ভালকৈ খাব ল'ব পৰা নাই এতিয়ালৈকে। বহুত থানাত আহিছো, থানাৰ পৰাই ছাৰ এই হেৰিটো এই ছাৰে গোটেই হেৰিটো ল'লে, ভিডিঅ' চালে, মেছেজ চালে, চাই কিনে কৈছে অলপ দেৰি কৰি মাতিছি। 3বাৰ এখনি আহাতে 3বাৰ ছাৰে আহিছি, মাতিছি বোলে তুমি আহা তাড়াতাড়ি, আমি কিবা এটা কৰিম। কৃষ্ণ ছাৰে মাতিছে, কৃষ্ণ বৰবৰী থানা। ছাৰ মাতাৰ পিছত তেওঁলোকে আহিছে, আছামী আহিছে। আছামী অহাৰ লগে লগে কৈছে তাহোন এনেকুৱা নকৰে, আমি সেই কৰি দিম, মিলামিলি কৰি দিম। তেতিয়া মই কৈছো ইমান ডাঙৰ অপৰাধী কাম এটা কৰিছি। আছামী তেওঁ মহিদুল আলী আহিছে, মহিদুল আলীৰ দেউতাক আছে, আৰু লগত ল'ৰা একজন, তেওঁৰ গ্ৰুপৰ ল'ৰা একজন আহিছে। আহি কিনে তাহোন কি কৈছে, ছাৰৰ লগত কিবা কথা পাতিছে, এইটো মই নাজানো। কৃষ্ণ হালৈকান্ত ছাৰৰ লগত কথা পাতি কিনে তাহাক কৈছে তুহুন যা, তুহুন বহি থাক, অচি ছাৰ আহাক লাগি। পঠালা নাজানো, আমাক ইয়াতে বহি থাক পাৰিছে। আছামিক পঠাই দিছে ঘৰত। এতিয়া ছাৰ এইটো আছামিক যাতে মেইন শাস্তি দেই, মই সেইটোৱে বিচাৰো। ছাৰ ইয়াত কৰিছে, মহিদুল আলীয়ে ইয়াত কৰিছে, আৰু এই কিবা মইন আলীয়ে ইয়াত কৰিছে, দুজনে শাস্তিটো লাগে। মহিদুল আলী আৰু মইন আলীয়ে পঠাইছে, দুজনে। আছামী দুজন এৰি দিলা ছাৰ ইয়াতে। এতিয়া মহিদুল আলী আৰু একজনৰ নাম নাজানো ছাৰ। মহিদুল আলীৰ দেউতাক আছে একজন, আৰু মহিদুল আছে, আৰু একজন লগত আৰু তেওঁৰ গ্ৰুপৰ ল'ৰা একজন আছে, তেওঁক পঠাই দিলে। তাহাক আমাক ইয়াতে বহি থাকিব দিছে। কি কাৰণত পঠাই দিলে আছামিক সেইটো নাজানো ছাৰ। আমাৰ ছাৰৰ লগত বহুত তৰ্ক হৈছে ছাৰ এইটোৰ কাৰণত। তাহাক কি কাৰণত পঠাই দিলি? আছামিক যদি পঠাই দিয়া, আমাক কি কাৰণত ইয়াতে ৰাখি থৈ দিলে? আমাক সেইটো কথা কওঁ। এজাহাৰ কৈছে দিবা নালাগে, আপোনালোকে এজাহাৰ দিবা নালাগে, আমি তাহাক শাস্তি দিম ইয়াতে। কিন্তু আহি কিনে আমাক ইয়াতে বহি থৈ দিছে। কি কাৰণত তাহাক পঠাই দিলে সেইটো নাজানো। মোক এতিয়া দুখী শাস্তি লাগে ছাৰ।